প্ৰথমতে আপোনালোকক প্ৰত্যেকে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা যাচিলোঁ। প্ৰত্যেকে সুখত থাকক আৰু বঢ়িয়াকৈ দুৰ্গা পূজা এনজয় কৰক। আজি মই গাড়ী ষ্টাৰ্ট কৰি মই দুৰ্গা পূজা চাব ওলাইছোঁ। মোৰ বন্ধু কমল, পিছত মই ইণ্ট্ৰডিউচ কৰাই দিম। তো ব'লক আৰু আপোনালোকক মজা ৰাইড এটালৈকে লৈ যাওঁ। চ' টোটেলি আজি গোটেই যিখিনি কথা পাতিম গাড়ীৰ ভিতৰতে পাতিম দুইটাই। তো ব'লক অলপ পূজাও চাই আহোঁ আপোনালোকৰ লগত, মোৰ লগত ব'লক আৰু আপোনালোকে। চ' অলৰেডি গাড়ী মোৰ ষ্টাৰ্ট হ'ল, মাই কাৰ ইজ অলৰেডি বিন ষ্টাৰ্টেড। চ' লেটছ পূজা চাবলৈ যাওঁ। তো পূজাৰ বতৰ এটা ভাইবেই বেলেগ। এতিয়া চাওক, এইফালে একদম হেণ্ডচাম কমল আছে আৰু তিলপি খালোঁ, শিল্পী তিলপি আৰু জিলেপি খালোঁ আৰু যি বুলি ভাবে আৰু পূজাৰ বতৰত। আপুনি কমলক লগ পাই কেনে পাইছে? বহুত ভাল লাগে, বহুত দিন চাইকেল মাৰি পেলাই সুদূৰ কুন্দৰগড়ৰ পৰা আহি পেলাই আপুনি ক্লাছ কৰিছিল। সুদূৰ কৰে সেই সময়ত ৰাস্তা ঘাট বেয়া, 45 মিনিট লাগে, 45 মিনিট লাগে আৰু 45 মিনিট লাগোকে সদায় ৰাস্তা বহুত বেয়া আছিল, সদায় আছিল। আৰু চবচে ডাঙৰ কথাটো, এতিয়া আপুনি এনি টাইম গাড়ীতে অহা যোৱা, সেই সময়ত আপুনি চাইকেল লৈ আহিছিল। ভাই পইণ্ট টু বি নোটেড। যি নহওক বাৰু, ভাল লাগিল। নলবাৰী যাওঁ বলক। নলবাৰী যাব। হেল্ল' দোস্ত, হে গাইজ, জাষ্ট ফানি আৰু কথাটো হ'ল আপোনাৰ পূজা চাব আহিলোঁ। মজা আৰু পুথিমাৰীৰ পূজা, আৰু এইবাৰ কমল আছে মোৰ লগত। ড্ৰাইভিং কৰি আছো, তাৰ মাজে মাজে ব্লগটো বনাই আছো। বহুত দিনৰ মূৰত আচলতে ব্লগ এনেকে বনোৱাই নাযায়। বাট কথাটো হ'ল, পূজা চাই ভাল লাগিল কমল ভাই। এটা বেয়া লগা নাই আৰু ভাইব এটা পাইছো একদম। পুথিমাৰী ইজ লাভ। কিন্তু কথাটো হ'লে বিভিন্ন ধৰণৰ আপ এণ্ড ডাউন দেখাও পাইছো। অস্থিৰতা মানুহবোৰ স্থিৰ নহয়, অলপ এঠাইত ৰৈ অলপ উপভোগ কৰো পূজাটো। এটা জেগাতে কেইটা পাককে মাৰিছে তোমাক ভিডিঅ'টো দেখাবা পাৰিলে। আমি 4-5টা মান ল'ৰাক যেনেকে চালো যে ইহঁতে এটা জেগাতে 10টা পাক মাৰি পেলাই। এটা জেগাত 10টা পাক মাৰ কাৰণটো ধৰিব পৰা নাই। কথাটো এনেকুৱা, আৰে ছোৱালী চাইছে সেইটো হয়, সেইটো গম পাইছো। কিন্তু ভাই সেনেকে চোৱাই দি কি হব ভাই? বস্তুটো হ'ল, আৰু মই এনেকৈ দেখা পাইছো কেইটামান ল'ৰাক আচৰিত মাল সেয়াতে। কেনে এন টাইপ মাল মই আপোনালোকক কৈ আছো। একদম ভাল লাগিছে, বঢ়িয়া। মাল কেইটা এনেকুৱা টাইপ, মাল বুলি ক'লে আমাক জেনেৰেলি ছোৱালী বুলি বুজায়। ছোৱালী কোৱা মাল বুলি আপোনালোকক ল'ৰাকেইটাক কৈছো। বিৰাট ডাঙৰ ডাঙৰ মাল দেখা পাইছো মই সেই ল'ৰাকেইটাক। ভাই গৈছো পিছফালে, ছোৱালী কেইটাতকে সিহঁতৰ চুলি দীঘল। কথাটো এনেকুৱা হয়, গৈছো বোলে এইটো ছোৱালী না ল'ৰা। দেখা পাইছো যে এইটো ল'ৰা। আৰু দেখা পাও ছোৱালীকেইটা ইমান ধুনীয়া ধুনীয়া চালে জটা ধাৰি ল'ৰাকেইটাৰ লগত পতি আছে। এনেকুৱা নহয়, এইটো নহয় বাৰু, এইটো কথা নহয়। সিহঁতৰ তাতে কিবা ভাল গুণ আছে চাগে, সেইটো তুমি গম নাপাবা, এইটো এবেগে সিহঁতে গম পাব। সেইটো হয় বাৰু, কিন্তু মানছো কিন্তু সিহঁতে চুলিকে ইমান দীঘালকে ৰাখিছে। মোৰতো ডাঙৰ কথা এইটো। আহি সিহঁতৰ চুলি ঘূৰাত পৰছে। সিহঁতে আবার আৰ্মিত ইণ্টাৰভিউ দিব, চলি আছে, প্ৰিপাৰেচন চলি আছে। চুলি ৰাখিব লাগিব। আমি এইটো একো কোৱা নাই, চুলি ৰাখা কিবা নিজৰ চইচ, কিন্তু ডিচিপ্লিনটো ভাল দেখা হলে ৰাখ। তুমি কোৱাৰ দৰে পূজাত এটা বস্তু দেখা পালো, লাইক চব চাই মোৰ এনেকুৱা লাগিছে গাইজ, আপোনালোকক কওক, ইমান স্থিৰতাৰ মাজত বহুত অস্থিৰতা দেখা পাইছো ন? স্থিৰতা নাই, অলপ স্থিৰ স্থানত, অস্থিৰ স্থানত অস্থিৰ মানুহবোৰ চাব গলো আৰু। সেইটো হয়, তাৰ মাজে মাজে ক'ব এটা কাম কৰক, গাড়ী অলপ ৰাইডিং দিওঁ, মজা ৰাইডিং দিওঁ। ৰেছ ড্ৰাইভিং নকৰিবা দেই, নিয়মৰ ভিতৰত থাকিবা, স্পীড লিমিট চাবা, বজা অলপ দেখে থাকে। মই ৰাইডিং কৰি খুব ভাল পাওঁ। এণ্ড ইটছ লাইক নাও 60, 80 ইজ গন। চোৱা গৈছেনে? Race driving, racing, it's like 80s up, and that's why now, okay, that's cool, man. মজা। ভাইবটো কেনে লাগিছে তোমাৰ কোৱা? মোৰ ভাইবটো ভাল লাগিছে। এতিয়া মোৰ তুমিতো পূজা এবাৰ মোৰ লগত প্ৰথম চালা? হয় হয়।
কি ভাল লাগিল চবচে কি ভাল লাগিল কোনটো বস্তু মানে চবচে বেছি এনজয় কৰিলা প্ৰথম কথা পূজা বুলি ক'লে আমাৰ গোটেই ল'ৰাবোৰ ডেকা ল'ৰা বয়সীয়াল বিলাকো নাজানো আমাৰতো এটা ফূৰ্তি আমি খুব ফূৰ্তি পাওঁ পূজা নাচাওঁতে পূজা আহিব এই ভাৱটোতে আমি বহুখিনি ফূৰ্তিত থাকো আৰু এইটো পূজা অহাৰ পিছত আমাৰ বেলেগে আৰু এটা আমাৰ উত্তেজিত আৰু আমি ডেকা ল'ৰা আজিকালি মানে ছোৱালী চাব আহিছো আৰু মানে আমাৰ কাৰণে আৰু চিধা চিধি কথা আৰে ছোৱালীটো চাবই লাগিব ভাই ল'ৰাই ছোৱালী নাচালে ছোৱালী কিয় সাজি কাচি কোৱাচোন এইটো সিহঁতে কিয় সাজি কাচি এইটো একটু ছোৱালী যদি পঠালা নাই তুমি সেইটো কথা সুধিলো মানে সেইটো পিছত নেক্সট ব্লগৰ কাৰণে তোমাৰ নেক্সট ব্লগৰ কাৰণে এটা ওৱান কাইণ্ড অফ ইণ্টাৰভিউ হৈ যাব তেতিয়া মই আপোনালোকক কম ঠিক আছে বাট অসাম মানে পুথিমাৰী পূজা সঁচাই ভাল হয় আগে পিছেও চাইছো চ' বাট দিছ টাইম ইট ৱাজ ৰিয়েলি অসাম এণ্ড কালি কালাগৰ পূজা চাইছিলো মই অলপমান ৰাস্তাৰ পিনে কৰিছো তুমি কথা পাতি থাকা কথা নাই ৰাস্তা চক মানুহ চাওক এই হেলমেট নোহোৱাকে এনেকে গৈ আছে এইকেইটাতে চাপৰি দিছ ইজ কল ৰিয়েল চাপৰি মেন হেলমেট নোহোৱাকে এনেকে ৰাতি গৈ আছে কাৰ বা কিমান দূৰটাকে খৰচ চাগে কি চিন্তিত বহুত চিন্তিত থাকিব ভাই আজিকালি মানে ইয়াং জেনেৰেশ্যন কি হৈছে গম পাইছা নাই মই তোমাক এটা কথা কওকচোন মানে প্ৰব্লেমটো হৈছে সিহঁতৰ লগত মানে সিহঁতে ইমানে ষ্টাইল কৰি দিয়ে ষ্টাইল মাৰি দিওঁতে একদম বেকা বেগি গাড়ীখন চলাব যাই পেলাই তাৰ পিছত যাই পেলাই কাহানীটো হয় না আৰে হওক না সিহঁতৰ লগত সিহঁতে বেলেগৰ লগতো কাহানী এটা সৃষ্টি কৰে ন চবচে ডাঙৰ কথা কোনটো মই তোমাক কওঁ মানে বেকা বেগিকে চলাই দিলাক উৰি গেল কোনোবা এটা ছোৱালীৰ আগত চাল দিব বিচাৰিছিল কঁকালখন ভাঙি গেল তাৰে পিছতো কঁকালখন আৰু বেকাকে উঠাবে এটা ডাইলগ আছে আমাক এইটো হেৰি কয় আমাৰ জ্যেষ্ঠসকলে দিয়ে আমাক দিয়ে কুকুৰিলে চিধা নহয় কুকুৰনি সঁচাই চিধা নহয় আমাক সেইটো ডাইলগ দিয়ে ত' সেইটো আহে বহুতৰ লগত এইটো বস্তু পুৰা ধুনীয়াকে মিলি যায় এটা কথা ইমান ফেষ্টিভেল আছে মই ভাবো ডক্টৰ বিলাক যে আছে মই এটা চাজেশ্যন দিওঁ আপোনালোকে একদম ৰেডি হৈ থাকক একদম ড্ৰেছিং ৰুমত চাৰ্জাৰীৰ কাৰণে বিভিন্ন ধৰণৰ চাৰ্জাৰী পায় ইয়াতে ইমাৰ্জেঞ্চিত ইমাৰ্জেঞ্চিত থাকক মানে বঢ়িয়াকে ড্ৰেছিং আমাৰ নলবাৰী মেডিকেল কলেজো বা ভাইয়া তহঁতেও অলপ ডক্টৰৰ ভাষা আছে ডক্টৰ আছে পাৰ হৈ গ'ল লেফ্টেৰে গ'ল পাৰলি মানে একদম মাৰি দিব আৰু মানে এটা এইটোৱে কওঁ আৰু মানে ডক্টৰ বিলাকক কওঁ আৰু ঈদে হওক পূজাই হওক বা তোমাৰ কি বুলি কয় সৰস্বতী পূজাটো নকয় আৰু পিছফালে সৰস্বতীযোৰো কঁকাল ভাঙি লৈ যায় নাই পূজা বুলি ক'লে মই কৈছো না উত্তেজিত পূজা একচুৱেলি পূজাত গৈছে কি পূজাত গৈছে কাক পূজা কৰিব বা কি পূজাকে মণ্ডপত এবাৰ খোজো নিদিয়ে বহুতে পূজাৰ বতৰত এইখিনি মজা এটা আছে লাইক তোমাৰ অক্টোবৰ মাহৰ পৰাই ডিচেম্বৰ মাহলৈকে ৰিয়েল ফাইভটো ইয়াতে পায় একদম আৰু ৰাতি নাইট ড্ৰাইভত আৰু মজা আছে গাইজ কেতিয়াবা কোনোবা যদি যাব খোজে আমাৰ লগত কলি হ'ল একদম তাকো উঠাই ল'ম ইয়াতে দীঘল আছে পিছপিনে মজা দীঘল আৰু ৰাইড কৰিব ভাল পাওঁ খালি জীৱন মৃত্যুৰ কথা আহি পৰে কাৰণ ফালি যাওঁ আৰু আমি আজি কমল আছে কমল দানে কৈছে ভাই জোৰত চলাব নালাগে কেতিয়াবা ফালি দিওঁ আৰু মানে সেইটোৱে আৰু জোচ ৰিয়েল জোচ বিয়া কৰাৰ পিছততো এটা ক'ব তোমাৰ ওপৰত 10টা জীৱন তেতিয়া নিৰ্ভৰ হৈ থাকিব এতিয়া তুমি তোমাৰ ওপৰত আছে তথাপিও কিন্তু সিহঁতৰ বয়সটো বহুখিনি গৈছে তথাপি বিয়া হোৱাৰ পিছত সিহঁতৰ আধা জীৱন নহয় 3 ভাগৰ 2 ভাগ জীৱন তোমাৰ ওপৰত নিৰ্ভৰ থাকিব বিভিন্নজনে ক'লে বিয়া কেইটা পাতিম লগৰ কেইটা তহঁতে পাতি লৈছোন তাৰপিছত বিয়া পাতিম দেই ময়ো বিয়াটো পাতি লোৱা ভাই বিয়াটো পাতি লোৱা আৰু মই প্ৰত্যেক ভিউজাৰৰ হৈ কওঁ আৰে আজিকালি মানুহ 60 বছৰ জীয়াই থাকে বুঢ়া মানুহ তহঁতৰ যিবিলাক ভিউজ আছে ভিউজাৰ্ছ আছে যিনি চাই আছে আৰু কওনে কৈ থাকা তুমি কৈ থাকা মই মানে এই আমাৰ ব্লুটুথ চিষ্টেমটো দেখাইছো যে মানে গাড়ীখন চলাই মজা এটা ভাইব পাওঁ তাৰ মাজে মাজে আপোনালোকক পূজাৰ বতৰত কাহানি শুনাই আছো মাজে মাজে আইনা চাইনা চাব পাৰি গৈছো নালাগে হেণ্ডচাম মানুহ চাব নালাগে আইনা প্ৰয়োজন নাই ৰিয়েল চাপৰি গলি তেতিয়া অকমান আগতে লগাই দিব ধৰিছিল মানে কথাটো হ'ল বহুত ডাঙৰ সমস্যা মানে আজিকালি হাইৱে ৰাস্তাত যদি গাড়ী চলাই সবচে ডাঙৰ প্ৰব্লেমটো কি জানা কমল তুমি বিৰাট একদম সত্যবাদী হৈছে মহাত্মা গান্ধীৰ নিচিনা গাড়ী চলাই আছ চাপোজ আৰু মহাত্মা গান্ধীটো গাড়ী চলা নাছিল চাগিব নাজানো কথাটো কেনেকুৱা চিটুৱেশ্যন গম নাপাওঁ তুমি বঢ়িয়াকে গাড়ী চলাই আছা ভদ্ৰভাৱে কিন্তু এনেকুৱা কাম কৰবা আহি পেলাই চাপৰি আহি পেলাই তোমাক ভদ্ৰতা শিকি থৈ গুচি যায় ভদ্ৰতা একচুৱেলি নহয় তোমাৰ ভদ্ৰতাৰ সৰলতা সুযোগ লৈ যায় এই কথাটো কেনেকুৱা মানে তুমি যিমানে
মানে সত্যতাত চলিবা, নিয়ম নীতিত চলিবা, সিমানে তোমাৰ সমস্যা। ক'ব পাৰা মানে সঁচাকে ক'ব পৰা নহয়, যোনে চলিছে সিয়ে পায়। আৰু মই প্ৰত্যেক ফিউচাৰ বিয়া বাৰু সোনকালে পাতিব লাগে, মই ছাজেষ্ট কৰোঁ আৰু চবকে। আৰু এইটো ক্ষেত্ৰত আই উড লাইক টু ডিফাৰ ফ্ৰম ইউ। এটা ডাঙৰ ডিবেট হৈ যাব কমলৰ লগত মোৰ। নাই এইটো ক্ষেত্ৰত মই অলপমান তোমাতকে অলপ বিপৰীত হেৰি ৰাখো, মতামত ৰাখো। অ'কে, তোমাৰ মতামতটো কোৱা বাৰু। মোৰ মতামত মতে মানে নিজক লৈ যেতিয়ালৈকে তুমি ছেটিছফাই নহয়, ৰাইট, মানে হেৰি নহয়, কি বুলি কয়, ঠিক আছে ছেটিছফাই নহয়, তেতিয়ালৈকে তুমি ছেটিছফাই কেতিয়া হ'বা? যেতিয়া তুমি বোলে সফল হৈছা, কিবা হৈছা, তুমি বোলে ভাবা ধৰণে কৰিব পাৰিছা, তেতিয়া তুমি বিয়া পাতা। কথাটো নহয়, কিন্তু কথাটো এটা আনচিটুৱেশ্যন হৈছে, সেইটো পাতাওতে কি নহয় হৈ যায়। আৰে তুমি তোমাক লৈ ছেটিছফাই নহয়, তুমি তোমাৰ আৰু বেলেগ এজন মানুহ কেনেকে ছেটিছফাই ৰাখিবা? মই আৰ্থিকভাৱে, সামাজিকভাৱে। কিন্তু প্ৰব্লেমটো আমাৰ লাইফৰ আগৰ কথাটো বেলেগ আছিল। সময়বোৰ গুচি যায়। আগত কেনেকুৱা চিটুৱেশ্যন আছে, মানুহ এটা 80 বছৰ বা 90 বছৰ জীয়ে, এতিয়া দেখাব মানুহ এটা ফুৰুত ফাৰুতকে মৰি থাকে। নাই ব্ৰ, এটা অলপ ভুল ধাৰণা আছে দেই। হেৰি আছে, কিন্তু আননেচাৰেল ডেথ আছে, মানে আকস্মিকভাৱে হোৱা মৃত্যু। এক্সপেক্টেঞ্চি বাঢ়িছে, মেডিকেল ফেচিলিটি বাঢ়িছে, যাতে এক্সপেক্টেঞ্চি বাঢ়িব। যিয়ে নহওক আৰু সীমাটো এভাৰেজ লাইফ স্পেন বাঢ়ি গৈছে। তেতিয়াহ'লে ঠিকেই আছে গাইজ, বাঢ়িছে। তেতিয়াহ'লে তুমি টেনচন ল'ব নালাগে, এইটো মেডিকেল ফেচিলিটি বাঢ়িছে, আগতকে বহুত উন্নত। গাইজ তেতিয়াহ'লে কমলে যিটো কথা হৈছে, আপোনালোকে তেনেকে বিয়া পাতিলেও কথা নাই, বিয়া নাপাতবো আৰু ঠিক আছে, সেইটো হয় ন। তোমাৰ এইটোও কাম নকৰো, ভালদৰে যিটো সময় বিয়া হৈছে তাক কিন্তু জেলত ভৰাম, কিন্তু সেইটোতো নকৰিবা। আজিকালি এনেকুৱা হৈছে, চালা 18 বছৰ 10 বাৰমান বিয়া পাতে। সেইটো আগতে গ'ল, অলপ গৈছে এইবিলাক। ছোৱালী বিলাকক কি ক'ব বিচাৰো, ছোৱালী বিলাকে মানে কি কামত আহে, মানে সেই ছোৱালী কেইটা মই বুজি নাপাওঁ। প্ৰথম কথা কি, এটা বায়লজিকেল ডেভেলপমেণ্ট হয় চবৰে, পিউবাৰ্টি, এডোলেচেণ্ট ফেজ বুলি কয়, সেইটো ফেজত অলপমান এট্ৰাকশ্যন হয়। কিন্তু সিমান তো সেইকাৰণে মানে চৰকাৰে এটা এজ ৰাখে, যিটো মানে সেইটোতো হৈয়ে যায়, বিয়া কৰিব পাৰে সিহঁতে, বায়লজিকেলি কেপেবল মানে সন্তান জন্ম দিবলৈ। কিন্তু আমি মানুহ অকল আমাৰ সন্তান জন্ম দিয়া বা আমাৰ বংশ আগবঢ়োৱাটো অকল কাম নহয়, আমাৰ ছচাইটিৰ প্ৰতি কিছুমান দায়িত্ব থাকে। আমাৰ মানসিকভাৱে আমি পৰিপক্ক হ'ব লাগিব। এই মানসিকভাৱে পৰিপক্ক হোৱা মানে সেই এজ এটা ৰাখিছে আৰু 18। সিমান এনেকুৱা নহয় যে 18 বছৰতে পৰিপক্ক হয়, কিছুমানে 40 বছৰ হলেও পৰিপক্ক নহ'ব পাৰে। আপি বিলাখনে মিছা কথা কৈ দিয়ে, বিয়া ডাঙৰ অফিচাৰ বুলি বিয়া পাতি লৈ DCSP বুলি কৈ দে। সেইটোতো সিহঁতৰ লুক আউট, সেইটো আমি নাজানো, আমি অভাৰঅল কথাটো কৈছো। মানে এনে চিটুৱেশ্যন হৈছে, মই এতিয়া দেখা পাওঁ গৈ DC দেখা পাওঁ, SP দেখা পাওঁ, কোনোক কৈ দিয়ে তুমি কি কৰি আছা ভাইটি, মই এনে SP তোক বাইদেউ, আৰু গাঁৱলৈ মানি লৈ যায়, পিছত চাই পেলাই দেখা পাওঁ বিয়া কৰা যাওঁ, চাপৰি বিয়া কৰলো নাই। আৰে এইটো বস্তু কেনেকুৱা, সেইটো ধৰা তুমি বা মই কৰিব নোৱাৰো ন, কোৱাচোন। সেনেকুৱা এখন যে কিবা পৃথিৱী এখনো আছে য'ত মানে অলপমান চব ভুৱা ফাঁকিৰে চলে, সাংঘাতিক হৈ আছে। সেইটো আমি নোৱাৰিম দেই, সেইটো আমি ঢুকিয়ে নাপাম, কেনেকে কি চলে বা কেতিয়াও হেৰিও কৰা নাই, চেষ্টা কৰিলে জানিব যে ছোৱালী কিছুমান কেনেকে ফাঁকিত পতি যায় আৰু ধৰিবও নোৱাৰে। সেইটো মই ধৰিব গম নাপাওঁ, কেনেকে মানে ধৰিব কেনেকে নোৱাৰে। কলাটো যদি আমাৰ থাকিল হয়, আমাৰ সেই কলাটো নাই, মানে আৰ্টটো নাই। আৰে নহয়, সিহঁতৰ কলাটো নাই, ফাঁকি ধৰিব নোৱাৰে, মিছা কথা ধৰিব নোৱাৰে। মই বুজি নাপাওঁ, মানে আচৰিত পাইছো, আৰু কি মানে ঠগা আপি কি তাৰ লগত আফচোচ যায়, আমি বিয়া পাতা নাইতো। এনিৱেজ, মানে ছোৱালী বিলাকো কওঁ আৰু চাই চিনি বিয়া হব আৰু ভণ্টি, আৰু কাৰোবাৰ যদি ক'বাৰ যে ল'ৰা ছোৱালী চাই দি পেলাই মই কলি হ'ল, আমি সেইটো মানে এটা মানে এপছ খুলি আছো আৰু ভাল ল'ৰা চাই দিম। ডেটিং এপ টিন্ডাৰ টাইপ নেকি? টিন্ডাৰ নে যাবা, আমাৰ ডাইৰেক্টলি আহিলে হ'ল, এইটোত আহিলে হ'ল, দাদা মোক এটা ভাল ল'ৰা চাই দিব লাগে, বঢ়িয়া ল'ৰা তোমাক চাই দিম। ঠিক আছে, এইটো কি বুলি কয়, এইটো এটা শব্দ আছে, কটক। ইটছ লাইক মানে ৰণবীৰ কাপুৰ এখন মুভি আহিছিল, আজাব প্ৰেম কি গজব কাহানী। তাত মানে সিহঁতে এটা মানে এনেকে ধৰণৰ এটা হেৰি খোলে, ক্লাব আছে, আমাৰ ক্লাব আছে, এনেকুৱা এটা আইলি হ'ল, দাদা এনেকুৱা প্ৰব্লেম আৰু ছোৱালীৰ ক্ষেত্ৰত তেনেকুৱা প্ৰব্লেম হৈছে, দাদা বিয়াৰ ক্ষেত্ৰত মায়ে বাপাই বোলে, দেউতাহঁতে বোলে এনেকুৱা ধৰণৰ অলপ ফৰ্চফুলি কৰিছে, আৰু যদি কৈ বোলে কোনোবাই বোলে পলাই পেলাই ভাল পাই বিয়া হব বিচাৰিছো, তাক যদি কোনোবা মান্তি নাই পলাই লৈ আহিম। সেইটো ৰণবীৰ কাপুৰৰ আৰু এখন নতুন মুভি আছিল, তু জুঠি মে মাক্কা, তাতে মানে ধুনীয়া ৰোল, সি ব্ৰেকআপো কৰে। সি ব্ৰেকআপ কৰে একচুৱেলি, এইটো বেলেগ বাৰু, ঠিক আছে। মানে আমি অলমষ্ট ৰঙিয়া পালো,
আৰু দেৰিকে আপোনালোক দুখন পূজা চূজা কেনে লাগিছিল ক'ব আৰু ছাবস্ক্ৰাইব কৰি দিব ভাই আপোনালোকে যদি মৰম নকৰে বেয়া লাগে ন বেয়া লাগে আপোনালোক চাইচোন দিয়ে তুমি নাকান্দিবা কৰিব আৰে ভাই হৃদয়খন আছে তো সকলোৰে আছে অলপ ৰেচিংটো দেখাই দিয়ক অলপ নিশ্চয় অ'কে নাও মই বিশ্বত চলাই আছিলো এই দুখন অভাৰটেক কৰি দিয়া দুখন এই দুখন let's মানে মেক এ ফাষ্ট এণ্ড ফিউৰিয়াছ মেন ফাষ্ট এণ্ড ফিউৰিয়াছ মুভিখন মজা লাগে আৰু মাই স্পীড ইজ ইনক্ৰিজ নাও এখন অভাৰটেক হৈ গ'ল এণ্ড নাও ভেনিউ লেটস অভাৰটেক ভেনিউ হৈ যাব আমি ৰাইডাৰ কোন হয় ইয়াতে হৈ গ'ল বঢ়িয়া এতিয়া আমি আমাৰ ব্লগটো হেৰি কৰিম সমাপ্তি কৰিম বাই গাইজ টেক কেয়াৰ এভৰিৱান বাই